আজি আমি ৰৌতা ব্লক বা ৰৌতা সমষ্টি হিচাপে আমাৰ সমষ্টিত থকা 64 সেলফ হেল্প গ্ৰুপবিলাকক আমি আৰ্থিক সাহায্য প্ৰদান কৰিছোঁ। আমাৰ সন্মানীয় বিটিআৰৰ শ্ৰী প্ৰমোদ বড়োৰ নেতৃত্বত আমাৰ বিটিআৰৰ টোটেল 3800 সেলফ হেল্প গ্ৰুপবিলাকক আৰ্থিক 25,000 টকা ফাৰ্ষ্ট ফেজ হিচাপে আমি প্ৰদান কৰিছোঁ। আৰু আমি কেইদিনমানৰ পিছত যিসকল ফাৰ্ষ্ট ফেজত পাবলৈ সক্ষম হৈছিলে তেখেতসকলক আমি বা তেখেতসকলৰ পাৰফৰ্মেঞ্চটো চাই আৰু নেক্সট ফেজৰ কাৰণে আমি এতিয়া যুঁজা চলাই আছোঁ। আৰু নেক্সট ফেজ আমি 6,000 সেলফ হেল্প গ্ৰুপবিলাকক আৰ্থিক সাহায্য দিবৰ কাৰণে ইতিমধ্যে যুঁজা চলাই আছোঁ। আৰু আশা কৰিছোঁ সেলফ হেল্প গ্ৰুপবিলাক যিসকলে পালে তেখেতসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনত আমি মহিলা সবলীকৰণ বা মহিলাক আৰ্থিকভাৱে আমি সবল কৰিবৰ কাৰণে যি প্ৰমোদ বড়ো ডাঙৰীয়াই নেতৃত্ব লৈছে তেখেতক আমি আজিৰ এই সভাৰ দ্বাৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ সমষ্টিত 64 সেলফ হেল্প গ্ৰুপবিলাকে আজি চেক নিবৰ কাৰণে আহিছে। তেখেতসকলক আমি চেক প্ৰদান কৰা হৈছে। গতিকে তেখেতসকলক ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আৰু আমি বিটিআৰত অকল এয়াই নহয়, আমি এটাৰ পিছত এটা আঁচনি মহিলাসকলৰ কাৰণে তৈয়াৰ কৰিছোঁ। অনাগত দিনত আমি মহিলাক শক্তিশালী কৰাৰ বাবে যুঁজা চলাইছোঁ। গতিকে বিটিআৰত আমি মহিলা শক্তি এটা সমাজ আৰু আমাৰ অঞ্চলত আমি বিটিআৰটো খুব উন্নত মানৰ এটা বিটিআৰ আৰু উন্নত মানৰ এটা আমি কাউন্সিল গঢ়িবৰ কাৰণে যুঁজা চলাইছোঁ। चिराङाव सावस्रि सिबिथायनि थाखाय मोनसे मोजां फाहामथायनि राहाखौ लानानै फैदों एसटि क्लिनिकआ। आथिखालाव सुबुंनि देहायाव नुजाथिबाय थानाय डायबिटिस बेरामनि थाखाय मोजां फाहामथाय होयो एसटि क्लिनिकआ। चिरां जिल्लानि SBI काजलगाव ब्रान्चनि लांगोनायाव फसंनाय एसटि क्लिनिकआव डायबिटिस बेरामनि अनगायैबो फाहामथाय होबावगोन लिभारनि जेंना आरो माखासे सरासनस्रा बेमारफोर। बे एसटि क्लिनिकआव डायबिटिस बेरामनि फाहामथायखौ होगोन जर'खा फाहामगिरि डक्टर समिक देबा। नोंथांमोना फुं आरो मोनाबिलि समावबो बे क्लिनिकआव फाहामथाय लानो हागोन। डक्टर, लेबरेटरि, मुलि, ECG सिबिथायनि खाबुफोरखौ बे एसटि क्लिनिकआव मोनजोबगोन। जुदि एसटि क्लिनिकआव रायजो राजाफ्रा गाव गावनि देहायारि जेंनाखौ फाहामथाय लानोबा नैबे मबाइल नम्बर 7002293924 एबा 9954687336 आव थोंजों मुं थिसननो हागोन।